হেল্ল' এভৰিৱান, এয়া আমি কলেজ পালোহি আৰু এইখন আমাৰ কলেজৰ মেইন গেট। আমাৰ কলেজত বৰ্তমান কলেজ উইক ষ্টাৰ্ট হৈ গৈছে আৰু এয়া আমাৰ ডিপাৰ্টমেণ্টৰ ওপৰৰ পৰা গোটেই কলেজখনৰ ভিউটো কিমান ধুনীয়া নহয়নে। এয়া কুকিং কম্পিটিশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে আৰু কলেজ উইকৰ আটাইকেইটা দিন মই এটা ভিডিঅ'তে এড কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি অঁ ব্ৰাইডটো ভাল লাগিছে সেইটো কৈছোঁ Hello guys. তুমি লাভ লেটাৰ কালে লিখা দিব দিয়া। Hello guys. Sub Education Department or ব্লগাৰ নি টপিকখিনি ওলোৱাই নাই চাগে মোকো দেখে কিন্তু মজা দেই। হাই হাই পিঞ্চি লাভ লেটাৰ কালে লিখিলা সেইটো কোৱা। মই তন্ময় শইকীয়া যদি কেনেবাকৈ নীলডালে লিখিব খুজিছিলো নীলডালে লিখিলা পেলাইতো এৰিলোগে মই মানে তেনেকে নহয় ভালকে মই মানে নীলডালে লিখিব খুজিছিলো মানে মনমৰি তুমি কালে লিখিলা ৰেডি পিঞ্চি গাইস ওসব ভাল লাগিছে দেখি ভাল লাগিছে নে প্রিন্সি ও ভাই কম করা यस किसना साइड आओ हाय मेकअप आर्टिस्ट मेकअप आर्टिस्ट বিয়াত নাচিবলৈ দৰা আগত দুজনী তিনিজনীমান লাগিব না গাইস এয়া দেখিবলৈ পাইছে কি দেখিবলৈ পাইছে নাজানো মেকআপ চলি আছে ৰাইজৰ পিঞ্চে বিহু নাচাটো দেখাম দেই বলক আমাৰ অসমবাসীক মোবাইল হেঙাব কি কৰি আছে কংকনাই খাৰু পিন্ধাই আছে আৰু কৃষ্ণাই খোপা পিন্ধি আছে ফুট দিয়া নাচনীজনী চাওঁ ধুনীয়া লাগিছে আমি আহিছোঁ পিঞ্চি নাচন চাবলৈ ডান্স ভাল লাগে মোৰ ব্লগাৰে লাষ্ট পেজত হ'ব ন এয়া নাচনী লৈ আহিছোঁ চববোৰ ফটোশ্বুট চলিছে এবাৰ নেৰাই হৈছোঁ আজি চব উঠাম গোটেই নাচনী ঐ ব'লা ঐ চব ইমান ধুনীয়া ধুনীয়াকৈ সাজিছে বাই বাই কৈ দিয়া বাই বাই আমি কাইলৈ লগ পাম।